প্ৰিয় দৰ্শকসকল, আজি মই কথা পাতিম এনে এখন দেশৰ বিষয়ে যিখন দেশ এটা সময়ত সমগ্ৰ পৃথিৱীত ৰাজত্ব কৰিছিল। এইখন দেশৰ মুঠ মাটিকালি হ'ল 5,61,00,000 বৰ্গ কিলোমিটাৰ। 2021 চনৰ এক ছাৰ্ভেত প্ৰকাশ কৰা তথ্য অনুসৰি ইয়াৰ জনসংখ্যা হ'ল 67.61 মিলিয়ন। জনসংখ্যাৰ ফালৰ পৰা এইখন দেশ বিশ্বৰ ভিতৰত 21 নম্বৰত আছে। এইখন দেশত 84% লোক চহৰ অঞ্চলত বসবাস কৰে। মাত্ৰ 16% লোক গাঁৱত বসবাস কৰে। ইয়াৰ গাঁওখন চহৰতকৈ কোনো গুণে কম নহয়, অৰ্থাৎ ইয়াৰ গাঁওখন ধুনীয়া আৰু ধুনীয়া। প্ৰিয় বন্ধু-বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে গমেই পাইছে যে মই ইংলেণ্ডৰ বিষয়ে আলোচনা কৰি আছোঁ। প্ৰিয় দৰ্শকসকল, ইংলেণ্ড বিশ্বৰ ধনী দেশৰ ভিতৰত এক অন্যতম দেশ। ইংলেণ্ডৰ ৰাজধানী লণ্ডন আৰু ই হ'ল ইয়াৰ আটাইতকৈ ডাঙৰ চহৰ। ইংলেণ্ডত নিবনুৱা সমস্যা নাই বুলি ক'লেও ভুল কোৱা নহ'ব। নিবনুৱা সমস্যাক লৈ এক ছাৰ্ভে কৰিছিল 2017 চনত আৰু ইয়াৰ পৰা এক তথ্য প্ৰকাশ পাইছিল যে 99% লোক নিজৰ নিজৰ কামক লৈয়ে ব্যস্ত থাকে, অৰ্থাৎ 1% লোক ইয়াৰ নিবনুৱা। ইংলেণ্ডত 22 পৰা 23 বছৰ বয়সৰ সকলো ছোৱালীয়ে আত্মনিৰ্ভৰশীল হৈ উঠা দেখা যায়। ইয়াত 300ৰো অধিক ভাষা ব্যৱহাৰ কৰা হয়। ইয়াৰ 25% লোক আন দেশৰ পৰা আহি বসবাস কৰে। 9,000তকৈ বেছি ৰেষ্টুৰেণ্ট এইখন ইংলেণ্ডত পাব। ইয়াৰ নাগৰিকসকলৰ প্ৰিয় খাদ্যটো হ'ল লোকেল মুৰ্গী, সেয়েহে ইয়াত যথেষ্ট পৰিমাণে পশুপালন কৰা দেখা যায়। এইসকল নাগৰিকে যথেষ্ট পৰিমাণে চাহ খায়। দিনত কমপক্ষে 6 বাৰমান চাহ খায়। ইয়াত গ্ৰীণ টিৰ পৰিৱৰ্তে মিল্ক টিৰ বহুত জনপ্ৰিয় খাদ্য। প্ৰিয় দৰ্শকসকল, ইংলেণ্ডৰ নেশ্যনেল গেমটো হ'ল ক্ৰিকেট। 2019 চনত ৱৰ্ল্ড কাপত জয়ী হৈছিল এইখন দেশ। যদিও ক্ৰিকেটটো ইয়াৰ নেশ্যনেল গেম হয়, কিন্তু ইয়াৰ জনপ্ৰিয় খেলখনৰ নামেই হ'ল ফুটবল। ইংলেণ্ডৰ ৰাজধানী লণ্ডন আৰু এইখন লণ্ডন ইমান সুন্দৰ যে বিশ্বৰ ভিতৰত পৰ্যটকৰ এক কেন্দ্ৰবিন্দু হৈ পৰিছে। লণ্ডনত 170খনৰো অধিক মিউজিয়াম আছে আৰু ইয়াত বিভিন্ন কালচাৰৰ বিষয়ে আৰু বিভিন্ন ইতিহাসৰ বিষয়ে বহুত কথা শিকিব পাৰিব। কাৰোবাৰ চিনেমা চাবলৈ মন গৈছে নেকি? তেতিয়াহ'লে আপুনি যাব পাৰে ইংলেণ্ডলৈ, কাৰণ এইখন ইংলেণ্ডত বিভিন্ন ধৰণৰ চিনেমা হলৰ উপৰিও 240খনৰো অধিক উন্নতমানৰ থিয়েটাৰৰ ব্যৱস্থা কৰা আছে। প্ৰিয় দৰ্শকসকল, মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাব পাৰে। ইমানখিনি সময় দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।